বিশ্ব শর্মাটো আগত আলফা পৰা খেদা খাওয়া আসু পৰা খেদা খাওয়া লিডার জানে না নাজানে আপোনালোকে আগত আলফা লগত কাম কৰিছিল খেদাই দিছে তাক বদমাছ না মানুহটো মানে নিজকে সেভ কৰি লৈছে এইফালে আমাৰ বিশ্বজিৎ দৈমাৰী সিও 99ত পইচা খাই পেলাই মানে নিজকে সেভ কৰিবৰ কাৰণে বিজেপিত যাম বিশ্বজিৎ দৈমাৰীও আপচু পৰা খেদা খাওয়া অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন আপচু ইয়াৰ পৰা খেদা খাই আমাৰ বিপিএফ দলৰ শেল্টাৰ লৈছিল এতিয়া বিপিএফ দলত থাকিও এই 99ৰ মাছৰ পৰা পইচা খাই 4 কোটি কিমান বা লাখ পইচা খাই পেলাই এতিয়া আমাৰ দলত থাকিলেতো এই পইচা দিয়া মানুহবিলাক ধৰিব এই কাৰণে বিজেপিত চাপ মাৰি দিছে দুইজনে একে নেতা খেদা খাওয়া দুইজনে নেতা হিমন্ত বিশ্ব শৰ্মা আজি ডেইলি কালি দি থাকে ডেইলি আজিও কিবা কিবি কৈ আছে উপায় নাই ময়োতো চুপচাপ থাকিব নোৱাৰে এই দিছে ময়ো দিছে আজি ৰঞ্জিত দাসে কৈছে 40টা সমষ্টিতে খেলিব ৰঞ্জিত দাস কাম নাই কৰিবা কাম নাই ৰঞ্জিত দাস ইয়াৰ ভেলু নাই ৰঞ্জিত দাসৰ কোনো ভেলু নাই ষ্টেট প্ৰেচিডেণ্ট হ'ব পাৰে ইয়াৰ কথাৰ কোনো মূল্য নাই আপুনি বিজেপিৰ মেনিফেষ্টক আপুনি কৈছে হিমন্ত বিশ্ব মেনিফেষ্ট কিয় ক'ব আৰে বিটিআৰ চুক্তিত আছে একচনীয়া মাটি হওক বা খাচ মাটি হওক এইবিলাকত যিসকলে পঢ়িছে এইবিলাক চব ইলিগেল বিটিআৰ চুক্তিত মেনশ্যন কৰা আছে আকৌ সি মানে বিজেপিৰ মেনিফেষ্টত মানে একচনীয়া মাটি হওক বা খাচ মাটি হওক ইয়াত যিসকল আছে ইহঁতক মাটিৰ পাট্টা দিয়া হ'ব বুলি কৈছে এইটো কি বিজেপিয়ে ৰাষ্ট্ৰীয় দল এটা বিৰাট ৰাষ্ট্ৰীয় দল নেশ্যনেল পাৰ্টি বিজেপিয়ে সঁচাকৈ যদি বিজেপি দলৰ ইস্তাহাৰ হ'লে হয় এনেকুৱা নহ'লে হয় সেইকাৰণে কৈছোঁ মই এইটো হেমন্ত বিশ্ব শৰ্মায়ে ইচ্ছা মতন নিজৰ মনত যি ভাবে এইটোকে মানে ইস্তাহাৰত সোমাই দিছে এইকাৰণে হেমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত ইস্তাহাৰ বুলি কৈছোঁ আপোনাৰ দলত দেখা গৈছে কংগ্ৰেছৰ নেতাও অহা দেখা গৈছে কিছুমান মিটিঙত কংগ্ৰেছো আহিব ক'ত মোৰ মিটিঙত মোৰ মিটিঙত কংগ্ৰেছ নাই কংগ্ৰেছৰ নেতাও আজি আহিছিলে সেই জইন কৰিছে বোলে মোৰ লগত কংগ্ৰেছৰ নেতা নাই কৰক মেলা CM আছে এইফালে নাগালেণ্ডৰ CM আছে নেডাৰ এইফালে মিজোৰামৰো CM আছে নেডাৰ এইফালে অৰুণাচলৰ CM আছে নেডাৰ CM চব আহিব পাৰে প্ৰমোদ বড়ো বেপাৰী মানুহ তাৰ কথা কোনো গুৰুত্ব নাই ভেলু নাই এতিয়া হৈছে প্ৰমোদ বড়ো কুলিমাৰ বিশ্বজিৎ কুলিমাৰ এতিয়া হ'ল মোৰ ফাইটিংটো ইলেকশ্যনৰ ফাইটিংটো হ'ল হেমন্ত বিশ্ব শৰ্মা আৰু মই সি জিকে না মই জিকে কোনো মানুহ লগত যুদ্ধ নহয় এতিয়া হিমন্ত বিশ্ব শৰ্মা জিকে না মই জিকে এই কুলিমাৰ এই বিশ্বজিৎ দৈমাৰী এই কি বুলি কয় আমাৰ প্ৰমোদ বড়ো এইবিলাক কাম নাই মোৰ যুদ্ধটো হেমন্ত বিশ্ব শৰ্মা জিকিব না মই জিকিব যুদ্ধটো আজি আপোনাক খুব কনফিডেন্সত দেখা গৈছে একদম 100% কাৰণ চৰকাৰ বনাবই 100% চৰকাৰ বনাব চিন্তা নাই দে আজি মথমগুৰিৰ কেণ্ডিডেট আপোনাৰ দলত আহিলে মথমগুৰিৰ কেণ্ডিডেট মথমগুৰিৰ GSPৰ কেণ্ডিডেট হ'ল সেই মানে কেণ্ডিডেটটো বৈধ নহয় তথাপি সি আমাৰ দলৰ হৈ কেম্পিং কৰিব বুলি আমাৰ দলত যোগদান কৰিছে চাৰেণ্ডাৰ